Okay, so hey guys, my name is Zintu and you watching Tech Zintu. বন্ধুসকল টেক জিন্তু ইউটিউব চেনেলে আপোনালোকক সকলোকে পুনৰবাৰ মই চিন্তুৱে স্বাগতম জনাইছোঁ। তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম কৃষ্ণ শিক্ষণৰ আজিৰ এপিছডটোৰ বিষয়ে আৰু আজিৰ এপিছডটো আপোনালোকে কি দেখিবলৈ পাব আমি সম্পূৰ্ণ আজিৰ এপিছডটোৰ বিষয়ে এই ভিডিঅ'টো আলোচনা কৰিম। তো আপোনালোকে আজিৰ এপিছডটো হ'ব আপোনালোকৰ 98 নম্বৰ এপিছড আৰু আজিৰ এপিছডটোত আপোনালোকে প্ৰথমতে আপোনালোকে দেখিবলৈ পাব ৰাজ আৰু কৃষ্ণ দেউতাকক আপোনালোকে শ্ব' দেখিবলৈ পাব আজিৰ আৰু লগতে ৰাজে আজি কৃষ্ণ দেউতাকক বেছিকৈ ৰাগত কথা ক'ব, অৰ্থাৎ আজি ক'ব যে শিক্ষা সাক্ষী বৌক যদি এতিয়ালৈকে যদি উদ্ধাৰ হোৱা নাই তেতিয়ালৈকে আপোনালোকে কি কৰি আছে ঘৰত বহি। তো কৃষ্ণ কিয় এনেকুৱা কৰি আছে আৰু লগতে কৃষ্ণই ঘৰতে কিয় এনেকুৱা কৰি আছে, লগতে কৃষ্ণৰ একো ৰিয়েকশ্যন নাই যে সাক্ষী হুৰুৱাৰ। তো সেইবোৰ কথা ক'ব আৰু লগতে এতিয়া কৃষ্ণৰ দেউতাকক সেইবোৰ কথা ভাবিব, অৰ্থাৎ কি হৈছে। লগতে এতিয়াতো বিশেষ কৈছে সেনেকৈ ৰাজে আৰু লগতে আজিৰ এপিছডটোত দেউতাককো তেনেকৈ ক'ব আৰু লগতে ৰাজ আৰু কৃষ্ণৰ দেউতাকে কিবা এটা চিন্তা কৰিব সাক্ষীক উদ্ধাৰ কৰাটো আপোনালোকে তেনেকুৱা আজিৰ এপিছডটোৰ দেখিবলৈ পাব প্ৰথমতে। তাৰপিছত আপোনালোকে নেক্সট দেখিবলৈ পাব বিনীতা আৰু ফণীৰ মিছা পত্নীক আপোনালোকে শ্ব' দেখিবলৈ পাব। লগতে তেওঁলোক দুজনে অৰ্থাৎ ফণীৰ মিছা পত্নীয়ে ক'বলৈ আহিব সেইবোৰ বিনীতাক লুগাবলৈ আহিব আৰু বিনীতাক মেনেজ কৰিবলৈ আহিব, কিন্তু মেনেজ কৰিব অহাতে বিনীতাই বেয়াকৈ ক'ব আৰু লগতে সেইবোৰ কথাত ফণীৰ মিছা পত্নীয়ে সম্পূৰ্ণকৈ ৰাগ উঠে আৰু লগতে ৰাগ উঠি এতিয়াতো একো ক'ব নোৱাৰে, তথাপিও ৰাগ উঠে তথাপিও তাৰপিছতো বিনীতাই কিবা কাৰণে কথা কয়তো তেনেকুৱা আপোনালোকে আজি শ্ব'টোত দেখিবলৈ পাব। তাৰপিছত বিনীতাক ওচৰলৈ এতিয়া ভৃগু আহিব। ভৃগু কাই জানে আপোনালোকে, ভৃগু হৈছে কৃষ্ণৰ যিটো ডাবল পাঠ কৰিছে সেইটো হৈছে ভৃগু অৰ্থাৎ তেওঁৰ আচলি নাম হৈছে ভৃগু আৰু ইয়াত কৃষ্ণৰ চৰিত্ৰত কৰিছে। তো আপোনালোকে ভৃগুক দেখিবলৈ পাব বিনীতাৰ লগত তৰ্কাতৰ্কি কৰি থাকিব আৰু বিনীতাই কৈ থাকিব। তাৰ পিছতে বিকি আহি পাব আৰু লগতে বিকি অহাৰ পিছত বিকিয়ে ক'ব যে মা তুমি কাজিয়াক লাগি আছা, তুমি ইয়াৰ পৰা গুচি যোৱা। তো তেনেকুৱা ক'ব। তো তেনেকুৱা তাৰ পৰা কাজিয়াখন ভাঙিবৰ কাৰণে বিকিৰ মাকক তেনেকৈ ক'ব। তো আৰু লগতে কৃষ্ণকো ক'ব আৰু লগতে কৃষ্ণই কি কৰে এতিয়া চাব লগা বিষয়, অৰ্থাৎ কৃষ্ণ মানে হৈছে ভৃগু, কি কৰে এতিয়া চাব লগা বিষয়টো আপোনালোকে তেনেকুৱা আপোনালোকে আজিৰ শ্ব'টোত দেখিবলৈ পাব। তাৰপিছত আপোনালোকে নেক্সট দেখিবলৈ পাব আপোনালোকে ৰক্তিম আৰু আপোনালোকে ৰক্তিমৰ মামেকক আপোনালোকে শ্ব'ত দেখিবলৈ পাব আৰু লগতে এই লোক দুজনে সেইবোৰ কথা আলোচনা কৰি থাকিব, অৰ্থাৎ ভৃগুক যি তাতে থৈছে যায় ভৃগুৱে কি বৰ কাম কৰিছে এতিয়াতো তেওঁলোকে ভালকৈ গম পোৱা নাই। লগতে তেওঁলোকে কিয় কোনে পঠাইছিল, অৰ্থাৎ তেওঁ মাক আৰু লগতে পুতেকক কোনে পঠাইছিল আৰু মিছা মাক আৰু পুতেকক কোনে পঠাইছিল সেইবোৰ কথা তেওঁলোকে আলোচনা কৰি থাকিব। তো তেনেকুৱা আপোনালোকে দেখিবলৈ পাব। ফণীহঁতৰ টকা পইচা কেতিয়া সোনকালে আহিব তেওঁলোকৰ ওচৰত, তো তেনেকুৱা আপোনালোকে সেইবোৰ কথা আলোচনা কৰি থকা আপোনালোকে দেখিবলৈ পাব। তো গাইছ এইখিনি আছিল আজিৰ এপিছডটোৰ বিষয়ে যিটো মই আপোনালোকক ক'লোঁ। তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি থ'ব, কিয়নো ডেইলি এনেকুৱা ভিডিঅ'বোৰ আপডেট এই চেনেলটোত আহি আছে। তো লগ পাম এটা নতুন ভিডিঅ'লৈ, তেনেহ'লে চি ইউ এগেইন মাই নেক্সট ভিডিঅ'।